এটি অনুবাদ কবিতা আবক্ষ মূল নিচিন ইজিকিয়েলৰ ইংৰাজী কবিতা টৰ্চো অফ এ ওমেন। সেয়া আকৌ তাৰেই পুনৰাবৃত্তি, বৰ্ণৰে অথবা প্ৰস্তৰে খোদিত সম্পূৰ্ণ নাৰী নহয়, কিন্তু এক অৰ্ধাকৃতিৰ নাৰী মূৰ্তি। খণ্ডিত বাহু ঠিক কান্ধৰ তলতে, পদযুগল বিচ্ছিন্ন ঠিক আঁঠুৰ তলতে, সকলো নিৰুপদ্ৰৱ মাথো কলাৰ বাবেই। মই ইয়াক ঘৃণা কৰোঁ, যদিও বা বিশাল এই প্ৰতিমূৰ্তি লোকচকুৰ আদৰৰ এক ঈৰ্ষণীয় মডেল, এক গতিশীল আলোড়ন আৰু পেশীৰ জটিল সংশ্লেষণ। মোৰ বোধ হয় উন্নত বাহু আৰু পদযুগলেৰেহে শোভিত হয় এক নাৰী মূৰ্তি।